ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। আজি মই আহিছোঁ দীঘলী পুখুৰীত থকা স্পাইৰেল পটেটো খাব। আহি দেখিলোঁ যে ইমান মানুহ, সঁচাকৈ বহুত মানুহ আছে তাত। যদি আপোনালোকে যোৱা নাই এবাৰ যাব, খাই টেষ্ট কৰি চাব। আহি লাইন পাতিলোঁ, প্ৰথমতে লাইন পাতিলোঁ, পিছত লাইনটো ভাঙি গ'ল, মানুহ যেনি তেনি সোমাই গ'ল বেছি হোৱাৰ বাবে। প্ৰায় 2 ঘণ্টামান লাইন পতাৰ পিছত কাষ চাপিছোঁ। এতিয়া সিহঁতক দেখা পাইছোঁ, ইমান দেৰি দেখা পোৱা নাছিলোঁ, দূৰৰ পৰাই লাইন পাতি আছিলোঁ। এতিয়া মই লাহে লাহে আগবাঢ়ি গৈ আছোঁ আৰু চাগে অলপ সময় দিব। এতিয়া মই পিছৰ পৰা উঠাইছোঁ, অৰ্ডাৰটো দিলোঁ মোৰ। ইয়াত মানে অৰ্ডাৰ আপোনাৰ আগতে দিব লাগে, তাৰপিছতহে খাব পাৰি। খোৱালোঁ বহুত টাইম, ল'ৰা ছোৱালী লৈ গ'লেতো ভাগৰি যাব, ইমান টাইম নৰ্মেলি থাকিব নোৱাৰি। সেয়াহে বহুত ল'ৰা ছোৱালী লৈ যোৱা নাই, ৰখি গৈছে, কাৰণ ইমান দেৰি ৰখাটো ক'ব লগা নহয়। এতিয়া মোৰ কিবা আহি গৈছে, সিহঁতে নিদিবও ক'বহি চাগে, কাৰণ মোৰ পইচাটো লৈছে। পইচা আগত নলয়, যেতিয়া আপোনাক বস্তুটো দিব তেতিয়াহে পইচাটো লয়। সেইকাৰণে মোৰ পইচাটো লৈছে। এতিয়া এয়া ভাগৰি গৈছোঁ, ভাগি গৈছোঁ পুৰা। এয়া মোক দিব এইবাৰ। এনেকৈ কৰি আছে, কৰোঁতে অলপ টাইম লাগে, কাৰণ যিহেতু মছলা আৰু নিৰামিষ চামিষ দিওঁতে টাইম লাগে। সেয়েহে এয়া খাই মেলি মই পাই গ'লোঁ। এয়া পাই গ'লোঁ, বহুত সময় ৰখিলোঁ, প্ৰায় আঢ়ৈ ঘণ্টাৰ পিছত পাই টাইম গ'লোঁ। ৰখিব লগা হৈছে। 1 ঘণ্টামান ৰখিলোঁ, এয়া 1 ঘণ্টা বেছি ৰখিলোঁ, তথাপিতো মই 1 ঘণ্টা ধৰিছোঁ। সঁচাকৈ বহুত কষ্টৰ ফলত পালোঁ। এতিয়া গাড়ীত বহিলোঁ, ছোৱালীয়ে পিজ্জা খালে আৰু কিবা কিবি খালে। মোক আৰু ভিডিঅ' কৰিব নহ'ল, কাৰণ মই লাইনত থাকিলোঁ, প্ৰায় আঢ়ৈ ঘণ্টা লাইন পাতিলোঁ, সেইকাৰণে মোৰ একো খোৱা নহ'ল বেলেগ। সেয়াহে এতিয়া গাড়ীত বহিছোঁ। ৰাতি 9:30 বাজিলে। আজিলৈ আহিছোঁ, বাই বাই।